যোৱা সময়ত আগতে জণ্ডিছতে ব্লাড টেষ্ট কৰিব দিছিল। টেষ্টটো কৰি যদি চব অ'কে থাকে তেতিয়া ঘৰলৈ যাব পাৰিম। এখেত গৈছে, আমাৰ তাৰপৰা মায়ে লৈ গৈছে ছোৱালীজনী টেষ্ট কৰিবৰ কাৰণে। ৰিপৰ্টটো এতিয়া কেতিয়া দিয়ে ভগৱানে যাতে চব যাতে ঠিকেই হয়। টেষ্টটো মোৰ চিন্তা এটা হৈ আছে, চব ঠিকেই হ'ব লাগে। সোনকালে ঘৰলৈ যাব কাৰণে ভালেই আছিলে, মানে যাব পাৰিলোঁ হয়, কিন্তু মানে কি হ'ল মোৰ পটককৈ জ্বৰ হৈ গ'ল। ইমানেই বেছি জ্বৰ হ'ল, মানে একদম বহুত বেছি জ্বৰ হৈ গ'ল। সেইকাৰণে মানে মই ইমান দিন থাকিব লগা হৈছে। সম্পূৰ্ণ কাইলৈ ইটো সোমবাৰে আহিছিলোঁ আৰু কাইলৈ সোমবাৰ হ'লে সম্পূৰ্ণ এসপ্তাহ হৈ যাব। আৰু আজি বেটি টেষ্ট কৰিব দিছে, টেষ্টটো যদি নৰ্মেল থাকে তেতিয়াহ'লে যাব পাৰিম। ভয় লাগিছে অকণমান, টেষ্টটো নৰ্মেল থাকিলেও হয়, নৰ্মেল হ'লে হয়, একো প্ৰব্লেম নহ'লে হয়। এনেই মানে চাইল্ড ডক্টৰ আহিছিলে, এতিয়া চালে, চাই মেলি টেষ্ট এটা কৰিব দিছে। টেষ্ট কৰিব লৈ গৈছে। মই বহি আছোঁ, ঘৰলৈ যাম বুলি কাপোৰ চাপোৰ পেক কৰিছিলোঁ আৰু ডক্টৰ অহালৈ বাট চাই আছিলোঁ। মোক ৰাতিপুৱা যিজন ছাৰে অপাৰেশ্যন কৰিছিলে সেইজন ছাৰে চাই গ'লহি, মোৰ সকলোবিলাক ঠিকে আছে। ময়ো এতিয়া অকণমান গাটো ঠিকে পাইছোঁ, কিন্তু মানে ছোৱালীজনীকে টেষ্টটো কৰিব দিছে। চাইল্ড ডক্টৰ আহিছিলে অলপ আগত। তাকে এতিয়া ঘৰলৈ যাম বুলি ভাবি আছিলোঁ, আকৌ এটা প্ৰব্লেম হ'ব। চাওঁচোন কি হয় বাৰু। ঘৰলৈ যোৱাটো ডাঙৰ কথা নহয়, এইটো মোৰ চিন্তা লগা নাই ন, কিন্তু মানে কি ছোৱালীজনী ঠিক হ'লেই হ'ল, একো প্ৰব্লেম নহ'লেই হ'ল, মানে টেষ্টকেইটা নৰ্মেল হ'লেই হ'ল। কাপোৰ চাপোৰ পেক কৰিছোঁ বাৰু সকলোবিলাক। মনটো ভাল লাগি গৈছে ঘৰলৈ যাম বুলি ভাবি। ইয়াতো থাকি কিবা হেৰি লাগিছে আৰু এইকেইদিন যে মোৰ পুৰা টোপনি ক্ষতি হৈ আছে, মানে ভালকৈ শোৱাও হোৱা নাই। ৰাতিপুৱা গা চা চাফা কৰিলোঁ, গা চা ধুবতো নোৱাৰি এনেকৈ পানী ঢালি, এতিয়া চাফা কৰি থ'লোঁ। খালি মায়ে মূৰটো ধুৱাই দিলে। মোৰ মানে অকণমানো লেতেৰা হৈ থাকিলে বৰ অশান্তি হৈ থাকি, সেইকাৰণে মানে মই মূৰটো ধুৱাই দিব ক'লো, ইয়াতে ধুই মেলি আজৰি হ'লোঁ। ঘৰত আকৌ ধুনীয়া কথাটো মানে ইমান দিনতে আৰু নোধোৱাকৈ থাকিবতো নোৱাৰি, সেইকাৰণে ইয়াতে ধুই মেলি আজৰি হ'লোঁ। বহুত দিন হ'ল, এসপ্তাহ হ'ল। কিছুমানতো 3 দিনতে যায় ঘৰ। ময়ো যাব পাৰিলোঁ হয়, কিন্তু মানে কি হ'ল জ্বৰটো হোৱাৰ কাৰণে মোৰ গা বেয়া হোৱাৰ কাৰণে মোৰ বেটীৰৰ চব ঠিকে আছিলে, সকলোবিলাক ঠিকে আছে, তেওঁ ঠিকে আছে, কিন্তু মোৰ জ্বৰ হোৱাৰ কাৰণে মানে মই থাকি দিলোঁ। আৰু আকৌ ঘৰত গ'লে আকৌ গা চা বেয়া হ'ব, আকৌ ইমান দূৰ অহা, আকৌ পটককৈ আহিবলৈও দিগদাৰ। সেইকাৰণে ইয়াতে একেবাৰে বোলো ভাল হৈ গ'লে একো টেনশ্যন নাই, সেইকাৰণে নিজেই থাকি দিছোঁ বাৰু। সেয়াই আৰু এওঁলোক আহিব, এতিয়া আহিব হৈছে আৰু নোযোৱা টাইম হ'ল বাৰু। ইয়াত একো প্ৰব্লেম হোৱা নাই। আমাৰ এওঁ অকলে সকলোবিলাক কৰিছে, বহুত কষ্ট হৈছে, মানে আৰু প্ৰব্লেম তেনেকৈ হোৱা নাই একো। চব ডক্টৰ নাৰ্ছ সকলোবিলাক ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰিছে, আৰু এখেতৰ চিনাকি আছে যে সেইকাৰণে একো প্ৰব্লেম হোৱা নাই। ধুনীয়া ট্ৰিটমেণ্টটো ধুনীয়াই কৰিছে বাৰু। তাকে এতিয়া কি হয় চাওঁ আৰু। ৰাতিপুৱা চাহ খালোঁ, গৰম পানী খায়ে থাকোঁ মই, চাহ খালোঁ আৰু এখেতে কিবা মিঠাই নিছিলে সেয়াও খালোঁ। খিচিৰিবোৰ খাই আমনি লাগিলে আৰু খিচিৰিটো ভাতেই খাইছোঁ আৰু অলপ ইমানো খাবতিয়া মন নাযায় বেছি। চাহ বিস্কুট তেনেকৈ মেৰিগ'ল্ড বিস্কুট তেনেকৈ খাই থাকোঁ গৰম পানী দি।
চাহটো ইমান নাখাওঁ বাৰু, এবাৰ খাওঁ আৰু ভাতটো তেনেকৈ খোৱা হোৱা নাই, মানে কালিৰ পৰাহে খাইছোঁ। তাৰপিছত অকল দালি ভাত খাইছোঁ, খোৱা নাই। খিচিৰিটো খাই ইমান ভাল নালাগে সদায় যে, আৰু ভালকৈ শুবলৈতো পোৱাই নাই আৰু কিমান দিন হ'লে চাগে ভালকৈ শুবলৈ নাপাম আৰু জানো আৰু। টোপনি চকুত লাগিয়ে আছে, চবৰে আছে, মোৰে নহয়, লগত থকা মা দেউতা, তাৰপৰা এখেততো ক'বই নালাগে। জীয়েকে একেবাৰে কাম কৰিলে মানে সাৰ পাই যায় আৰু কাণখন মানে থিয় হৈ থাকে। মই লেতেৰাকৈ মানে একদম অশান্তি পাওঁ, সেইকাৰণে অকণমান চাফা আজি তাতে ঘৰলৈ যাম বুলি ভাবিয়ে ধুনীয়াকৈ চাফা তাফা লৈ ৰেডি হৈ আছিলোঁ, আকৌ এটা লেঠা লাগিলে। আৰু কি হৈছে আৰু চব ঠিকেই হ'লে হয়, একো প্ৰব্লেম হ'লে হয়। ঘৰলৈ যোৱাটো ডাঙৰ কথা নহয় বাৰু, যাবতো লাগিব, কিন্তু ছোৱালীজনী মানে টেষ্টকেইটা নৰ্মেল এইটোহে মোৰ চিন্তা লাগিছে। চব নৰ্মেলে আছে বাৰু, এইটো লাষ্ট টেষ্ট, মানে কি যোৱাৰ আগতে টেষ্ট এটা কৰিব দিয়ে ডক্টৰে, সেইটো টেষ্ট কৰিব আছে। যদি টেষ্টটো ঠিক হয় নৰ্মেল হয় তেতিয়া যাব দিব আজি, আৰু যদি তেনেকৈ বাৰু। যদি ঘৰলৈ যাওঁ আপোনালোকে গম পাব, আৰু ভিডিঅ'টো আগলৈকে চাই থাকিব। আৰু এইটো আছিলে মোৰ 27 তাৰিখৰ ভিডিঅ', আজি আপলোড কৰিছোঁ। ভিডিঅ'বোৰ মানে চিৰিয়েলকৈ দিবলৈ নহয়, কাৰণ নহয় এডিট কৰাই নহয়, সেইকাৰণে বহুত দিনৰ ভিডিঅ'টো আজি দিছোঁ, আৰু সদায় ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ইয়াৰ পিছৰ পৰা সদায় এটা ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আজিলৈ এয়া কেইখনমান মিনিটৰ মূৰত হৈছে। বাই বাই।